মোৰ মানুহজনক বহুত ভাল পায়, মানুহজনৰ ভাল লাগে এই হেয়াৰ ষ্টাইলটো বহুত ভাল পায়। চ' এইটো হেয়াৰ ষ্টাইলত বয়ফ্ৰেণ্ডৰ ওচৰত নমস্কাৰ, মোৰ নাম ঈশ্বৰী হাজৰিকা। আপোনালোকক চবকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মেকআপ কৰিলোঁ, মেকআপটো হৈ যায়, লিপষ্টিক বা আইনাখন লগালে হৈ যায়, কিন্তু হেয়াৰ ষ্টাইল চুলি প্ৰব্লেম হৈ যায়, চুলি কেনেকৈ বান্ধিম সেয়া প্ৰব্লেম হৈ যায়। চ' চিন্তা কৰিব নালাগে, মই আহি গ'লোঁ আপোনালোকৰ কাৰণে চিন্তাৰ আজি মই একেবাৰে চিম্পুল তিনিটা হেয়াৰ ষ্টাইল আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। চ' ভিডিঅ'টো যদি ভাল লাগে সেইফালে চাওক, বেছি কথা নাপাতি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হেয়াৰ ষ্টাইলৰ কাৰণে মই লৈছোঁ আজি কেপ আৰু ক্লিপ। চ' হেয়াৰ ষ্টাইলটো চাওঁ আহক। कुछ छोड़ भी हम पाए ना, कुछ संग भी ले जाए ना, लम्हे तेरे संग जो जिए वो हमारे, रंगी हंसी सफेद हम करके चले अब कैद हम, आँखों में हमने बो दिए वो একেবাৰে চিম্পুল ষ্টাইল। और को रखेंगे मन के आंगन में, যেনেকৈ আমি ওপৰৰ পৰা বেনি গ'লোঁ कभी नीच के आंखें चखेंगे, भर के दामन में टुकड़े हैं कुछ टुकड़े, लम्हों में है चुपड़े, ऐसे मिटे हैं कर्ज की जाने में ना हो दर्द भी, बीते कल ने खोली है फिर से खिड़कियाँ, और यादों की बौछारें भी रुक पाए ना, জিন্সৰ লগত পাৰফেক্ট বুলি ক'ব পাৰি। কুৰ্তিৰ লগত कहीं ठोर दिखे ना বেছি পাৰফেক্ট। इस और रुका भी এতিয়া দেখাম হেয়াৰ ষ্টাইলটো। বেছি ভাল লাগিছে মোৰ নিজকে এইটো হেয়াৰ ষ্টাইল, কাৰণ এই হেয়াৰ ষ্টাইলটো মোৰ মানুহজনক বহুত ভাল পায়, মানুহজনৰ ভাল লাগে এই হেয়াৰ ষ্টাইলটো বহুত ভাল পায়। চ' এইটো হেয়াৰ ষ্টাইলত বয়ফ্ৰেণ্ডৰ ওচৰত তোমালোকে এইটো হেয়াৰ ষ্টাইল বাকীবোৰ ট্ৰাই নকৰিলোঁ, এই হেয়াৰ ষ্টাইলটো ট্ৰাই কৰিবা। আৰু এইটো ভিডিঅ' আছিল যোনে চুলি মেলি ভাল পায়, যেনেকৈ মই চুলি মেলিয়ে ভাল পাওঁ। ইমান মোৰ চুলি বান্ধা নহয়েই, মই বেছিভাগ মেলিয়ে থাকোঁ, কেতিয়াবাই বেছি গৰম। চ' আজি ভিডিঅ'টো ইয়ালৈকে আছিলে, আৰু নেক্সট কি ভিডিঅ' লাগে মোক কমেণ্ট কৰিবা, আৰু মেকআপৰ ভিডিঅ' যদি লাগে কমেণ্ট কৰিবা, আৰু নেক্সট কেনেকুৱা হেয়াৰ ষ্টাইল লাগে কমেণ্ট কৰিবা, মই দিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। আকৌ লগ পাই আছোঁ নতুন এটা ভিডিঅ'। ले जाए